ধন্যবাদ প্ৰেছ বন্ধুসকল, আজি আপোনালোকে ইয়াত একদম শৰ্ট নটিছত আমাৰ তাত অহাৰ বাবে। আজি বিশেষকে আমি ইয়াত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ পৰা মই চেৰিজমা ৰংপিপি, চেয়াৰপাৰ্চন মিডিয়া ডিপাৰ্টমেণ্ট, আৰু এইখিনি আছে ছ'চিয়েল মিডিয়া, APCCৰ ছ'চিয়েল মিডিয়াৰ জেনেৰেল ছেক্ৰেটাৰী, আৰু এইখিনি আছে চাপত তেৰাং তেওঁ, আৰু এইখিনি আছে ইছলামল, তেওঁ হ'ল ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ মিডিয়া ডিপাৰ্টমেণ্টৰ। আজি বিশেষকে আমি আপোনালোকক মাতাৰ কাৰণটো হ'ল যে যোৱাকালি আপোনালোকে উপায় দেখিছে বিজেপিৰ যোনটো প্ৰেছ মিট হৈছিলে সেইটোৰ কথা লৈ পিনে মই ক'ব বিচাৰিছো। আৰু যোৱাকালি আপোনালোকে এইটোও দেখিছে যে কিবা আমাৰ প্ৰেচিডেণ্ট ৰতন ইংতি ছাৰে কিছুমান চাইট ভিজিট কৰিছিলে যোৱাকালি। ফৰেষ্টৰ যোনটো স্কেমৰ কথা আমি কৈ আছিলো সেই কথা লৈ পিনে তেওঁ কিছুমান চাইটত ভিজিট কৰিছিলে, তো সেইটোৰ বিষয়ে আমি কেইটামান কথা ক'ব বিচাৰিছো। বেচিকেলি যোৱাকালিৰ যোনটো আমি প্ৰেছ মিটটো দেখা পাইছো সেইটোৰ এগেইনষ্টত মই কেইটামান, তেওঁলোকে বহুতখিনি পইণ্টছ দিছে, চ' মই পইণ্ট ৱাইজ তেওঁলোকক আনচাৰ কৰিব বিচাৰিছো, স্পেচিয়েলি টু লাইটন ইংলেণ্ড, বিকজ তেওঁ বহুতখিনি কথা উঠাইছে যোনটোত আমি ভাবো যে তেওঁ যোনটো কি ক'ব বিচাৰিছে আমি নিজেও পাৰ্টিকুলাৰলি বুজা নাই তেওঁ কি ক'ব বিচাৰিছে। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট তেওঁ কৈছে যে আমাৰ প্ৰেচিডেণ্ট বোলে ৰতন ইংতি ডাঙৰীয়া তেওঁ বোলে RTI এক্টিভিষ্টহে হয়, RTI এক্টিভিষ্ট দৰে কাম কৰি আছে। চ' আমি ক'ব বিচাৰো যদি আপুনি যদি তেওঁক RTI এক্টিভিষ্টে কৈছে, এটা মান প্ৰুফ এটা দিয়ক য'ত তেওঁৰ নামত যদি RTI ক'ৰবাত মাৰিছে দেখাওক। আৰু আকৌ সেইটোৰ এগেইনষ্টত আকৌ আৰু ক'ব বিচাৰিছো যে আমি হলো অপজিশ্যনত আছো, আমাৰ ৰাইট হয় বা আমাৰ কামেই হয় যে আপোনালোকৰ গভৰ্ণমেণ্টে, আমাৰ চিটিং গভৰ্ণমেণ্টে কি কৰিছে কৰা নাই আমি সেইটো যাতে আমি মানুহৰ আগত উল্লেখ কৰো। তো সেইটোৰ কাৰণে আমি যদি চাইট ভিজিট কৰো বা আমি কিছুমান তথ্য ওলাই পিনে আপোনালোকৰ ওচৰত দিওঁ, সেইটো তাৰমানে এইটো নহয় যে আমি RTI এক্টিভিষ্ট হৈ যাওঁ। আমি আমাৰ অপজিশ্যনৰ ৰোলটো প্লে কৰি আছো, সেইটো তেওঁ বুজি পাব লাগে। তেওঁ কৈছে যে কংগ্ৰেছে বোলে একো কৰাই নাই কাৰ্বি আংলঙৰ কাৰণে। ফাৰ্ষ্ট অফ অল কাৰ্বি আংলং হৈছেই কংগ্ৰেছৰ কাৰণে। তেওঁলোকে যে বাৰে বাৰে কৈ থাকে কংগ্ৰেছে যে কৰা নাই একো কাৰ্বি আংলঙৰ কাৰণে, সেইটো কোৱা বন্ধ কৰক। আপুনি যোনটো স্কুলৰ পৰা পঢ়ি আহিছে, যোনটো কলেজত পঢ়িছে, যোনটো ৰাস্তাত আজি আপুনি গাড়ী চলাই আছে, সেইখিনি গোটেই কংগ্ৰেছৰ পৰাই হয়। আমাৰ কাউন্সিল কংগ্ৰেছৰ পৰা হয়, আমাৰ 6th শ্বেডিউল যদি আমি আজি 6th শ্বেডিউলৰ প্ৰিভিলেজ যদি পাই আছো সেইটোও কংগ্ৰেছৰ চৰকাৰৰ ফালৰ পৰাহে হয়। সেইকাৰণে তেওঁলোকে সেইটো ভাবি চিন্তি কওক। হয় আপোনালোকে ক'ব পাৰে কংগ্ৰেছে কৰাপশ্যন কৰিছিলে, কিন্তু কেতিয়াও নক'ব যে কংগ্ৰেছে কাৰ্বি আংলঙৰ কাৰণে বা কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে একো কৰা নাই বুলি। তাৰপিছত তেওঁ আৰু এটা কথা কৈছে যে ৰতন ইংতি ডাঙৰীয়া যেতিয়াৰ পৰা প্ৰেচিডেণ্ট হৈছে তেতিয়াৰ পৰা বোলে বহুতখিনি কংগ্ৰেছ মানুহ বোলে, কংগ্ৰেছৰ পৰা লিডাৰ্ছ, কংগ্ৰেছৰ ৱৰ্কাৰ্ছ বোলে বিজেপিত জইন কৰিছে, মহিলাৰ পৰা বুলি কৈছে, ব্লকৰ পৰা কৈছে। আমি হলো এতিয়া আমি ইয়াত আছো, তো আমি জানো যে কাউন্সিলৰ আমাৰ ইয়াত আমাৰ কমিটিৰ পৰা কোন গৈছে যোৱা নাই, কোনটো কমিটি আছে নাই, আমি ভালকে গম পাওঁ। ক'বলৈ গ'লে তেওঁৰ যোনবোৰ এজেণ্ট আছিলে ইয়াত আমাৰ কংগ্ৰেছত সেইবোৰহে ঘূৰি গৈছে, সিহঁতে ইয়াত আহি একো স্পেচ পোৱা নাই কাৰণে তেওঁলোকে ঘূৰি গৈছে। তো আমি বেচিকেলি আজিৰ দিনাখনত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি এজেণ্ট ফ্ৰী হৈ আছো আমি। তাৰপিছত তেওঁলোকে কৈছে যে CM বোলে বহুত হাৰ্ড ৱৰ্কিং। হয়, আমি মানা নকৰো, তেওঁ কাম কৰিছে হপায়, কিন্তু তেওঁ বেচিকেলি চবতকে বেছি কাম কৰি আছে তেওঁৰ যোনখিনি কোম্পানীজবোৰ আছে সেইখিনি চুপাৰভাইজহে কৰি আছে। তেওঁ কোম্পানীজবোৰে কাম পাই আছে নে নাই, কাচে কনষ্ট্ৰাকশ্যন হৈ গ'ল, লিংলং এণ্টাৰপ্ৰাইজ হৈ গ'ল, বা নেপটিজমৰ নামত ঢেৰ আছে, সেইখিনি আৰু আমি আৰু বাৰে বাৰে উল্লেখ কৰি নাথাকো। তেওঁ সেইটো চোৱাতহে ব্যস্ত আছে। আৰু তেওঁ যে ডেইলি বেচিছত যে জইনিঙত যে ঘূৰি আছে, কাউন্সিলৰ কাম কেতিয়া কৰি আছে? তেওঁ গোটেই টিম কাৰ্বি আংলং লৈ গোটেই কাৰ্বি আংলঙত ঘূৰি আছে, তো কাউন্সিলত কোন বহি আছে? আমি ইমান দিন ধৰে আমি কাৰ্বি আংলঙত আছে, আমি জানো যে কাউন্সিলে কিমান কাম কৰে নকৰে। আগত কেনেকে মানুহে গলেই যে তাত EM হতক পায়, EM হতে থাকে নিজৰ চেম্বাৰত। আজি মই সুধিব বিচাৰো যে আজিকালি EM হত নিজৰ চেম্বাৰটো চিনি পাই জানো? নিজৰ চেম্বাৰত বহে জানো? মানুহবোৰে গৈ পিনি পাই জানো? আজিকালিতো কাউন্সিলত মানুহ যোৱা বন্ধই কৰিলে, সেইটো এটা কথা। তাৰপিছত তেওঁ কৈছে যে আমি যে কৈছো বাৰে বাৰে যে আমাৰ ইয়াত অলমষ্ট 190 crores 200 crores যোনটো আমি স্কেম হৈছে বুলি কৈ আছো, সেই স্কেমৰ বিষয়ে তেওঁ কৈছে যে কাউন্সিলৰ
বাজেটে 400 crores আৰু হেতুৰ মাজত ফৰেষ্টৰ কাৰণে বোলে 15 crores 90 lakhs আমি হেতু কথা কোৱাই নাই আমি আপোনালোকৰ পৰা ইয়াৰলি বাজেটৰ হিসাব খুজাই নাই আমাক লাগে স্পেশাল গ্ৰান্টৰ পৰা আপুনি যোনটো পইচা আহে ফৰেষ্টৰ কাৰণে হেতু দি কি কৰিছে এছওপিডি ফান্ড দি আপোনালোকে কি কৰিছে আমি হেতু জানিব বিচাৰিছো আপোনালোকৰ পৰা একাউন্টেবিলিটি বিচাৰিছো আপোনালোকে যে কৈছে যে বোলে গৈ পিনি বোলে তাত বোলে আছে নাই বুলিতো কোৱা নাই আছে বুলি তেওঁ কৈছে কিন্তু হাতী কেম্পত এটা তেওঁ পাইছে 1.5 বিঘা মান তাত আছে বুলি কৈছে কিন্তু একচুয়ালি মই আপোনালোকক ফ্যাক্ট এন্ড ফিগার্স কৈ দিও যেতিয়া তেওঁলোকে হপাই নেক্সট টাইম লাইসেন্সিং লেঙ্গে যেতিয়া আহে তে ফ্যাক্ট এন্ড ফিগার্স বোৰ তেওঁ আকৌ ক্ৰস চেক কৰি লয় যাতে এটোত আছে মেইনটেনেন্সৰ কাৰণে মেইনলি মেইনটেনেন্সৰ কাৰণে 8200 হেক্টাৰ্স দ্যাট ইজ 61500 বিঘাস হয় আৰু এটোত আপুনি এটো মেইনটেনেন্সৰ কাৰণে এটোতে আপুনি আকৌ চাব তাতে only for cleaning alone per hectare 19,860 rupees per hectare pore aru plantation pore 4,34,268 rupees hetu hol apnar plantation karone ami hetu related ami janibo bisaru je teoloke ki korise sandalwood agarwood hetu saplings karone hetu karone ase apnar 21 crores 71 lakhs 10,272 rupees সেইখিনি বস্তু আমি বিচাৰিছো যে কোট আছে যোনটো গৈ আমি তাত দেখা পাইছো আমাৰ টিমে দেখা পাইছে তাতটো আমি ইমানখিনি বস্তু দেখা পোৱা নাই ইমানখিনি হেক্টাৰছৰ কাম দেখা পোৱা নাই ইমানখিনি বিঘাৰ কাম দেখা নাই আৰু ইমানখিনি টকা যে খৰচ হৈছে আমি হেতু দেখা নাই আমি হিকানে একাউন্টেবিলিটি বিচাৰিছো সিএম ৰ পৰা আমি সিএম ৰ পৰা একাউন্টেবিলিটি নিবিচাৰিলে কাৰ পৰা বিচাৰিম আৰু আমি অপজিশন হৈ পিনি আমি একাউন্টেবিলিটি বিচাৰিব লাগিব খালি অপজিশন বুলি নহয় ৰাইজে বিচাৰিব লাগিব একাউন্টেবিলিটি আৰু তেওঁলোকৰ কামে হয় যে তেওঁলোকে আমাক ৰাইজক হিসাব দিয়ে যে আমাৰ পইচা তেওঁলোকে কোট ইউজ কৰি আছে আৰু আমাৰ তাত ৰাইট আছে এটো বুজিবলৈ কাৰণে তাৰ পিছত একাউন্টেবিলিটি কথা কোনতে মই আপোনাক কৈ দিও পইচা কিমান উইথড্ৰ কৰা হৈছে প্লান্টেশন আৰু ফৰেষ্টৰ নামত 2023-24 ত 30 crores দুবাৰ হৈছে that is 60 crores 24-25 ত 62 crores withdraw কৰা হৈছে আৰু 25-26 ত 38 crores withdraw কৰা হৈছে আৰু very recently 11th August ত 30 crores withdraw কৰা হৈছে a total of 190 crores has been already withdrawn in the name of plantation maintenance hetur namot already imankhini withdraw kora hoise so a 190 crores যে আপোনালোকে যে withdraw কৰিছে আমি হেতৰ accountability বিচাৰিছো আমি কোৱা নাই তুলিৰাম ৰংহাঙে বা আমাৰ সিএম যে আমাক গুটে পইচাখিনি বিলে খাই দিলে বা হেক কৰি দিলে আমি কোৱা নাই আমাক লাগে accountability এই পইচাখিনি কত খৰচ হৈছে আপুনি আপোনালোকে আমাক with documents আমাক দেখাও কিকানে কি আমি যেটা সাইট ভিজিট কৰিছো তাত আমি দেখা পোৱা নাই হেতু কথা হল আৰু তেওঁলোকে কৈছে যে অফিসত আহক আপোনালোকে সাইট কেলে ভিজিট কৰিছে এই সাইট ভিজিট বিলে গুটে ড্ৰামা বিলে তো আমি কব বিচাৰো যে সিসিএফ ডিএফও দুটা ডিভিজনৰ ডিএফও আৰু ডিসি এসপি সকলোকে ইনফর্ম কৰা হৈছে যে আমাৰ টিম এটা সাইট ভিজিটৰ কাৰণে যাব এই ইনফরমেশন খিনি দিয়াৰ পাছতো কোনো অফিসাৰ্স নাছিলে তাত কোনো এটা অফিসাৰ নাছিলে যোনে তেওঁলোকক আমাৰ যোনখিনি কোৱেশ্চনছ আছে সেইখিনি উত্তৰ দিবলৈ কাৰণে মানুহ নাই আৰু তাত গৈ পিনি একো প্লান্টেশনৰ জাৰ্নাল আমি দেখা পোৱা নাই তো আমি সেইখিনি কথা ক'ব বিচাৰিছো মেইনলি ফৰেষ্টৰ প্লান্টেশনৰ কথা লিখি আহিছো সো সেই বুলি মই ডাইৰেক্ট প্ৰায় তো কৈছো কিবা তথ্য নাথাকা কথাটো কোৱা নাই আমি যেটা কিবা এটা প্ৰেছ মিটলৈ আহো সবে হোমৱৰ্ক কৰি আহিব লাগে কিকাৰণে কি আমি ৰাইজক এড্ৰেছ কৰি আছো ৰাইজে দেখা পাব আমি যি কৈ আছো কোৱা নাই আমি যদি লিখি নাহো আমি যদি এটা স্টাডি কৰি নাহো তো আমি গোটে উল্টা ফুল্টা কথা কলে দেখোন গোটে ৰাইজে দেখোন গমেই নাপাব একচুয়ালি কি হৈ আছে আৰু কংগ্ৰেছে বৰ্তমান হেতুৱে কৰি আছে যে আমি ৰাইজক দেখাব বিচাৰিছো ইন একচুয়ালিটি বিজেপি গভৰ্নমেন্টে কি কৰি আছে বিজেপি গভৰ্নমেন্টে কোট কি কৰি আছে হেতু দেখাব বিচাৰিছো আৰু হেতু যদি তেওঁলোকে বেসলেস কথা বুলি কয় তেনেহলে আৰু আমাৰ আৰু একো বেসিক্যালি কথা কবলৈ নাই আৰু তেওঁলোকে যে এই থাকি যোৱাখিনিহে আছিলে ইয়াত বাকিখিনি আমি গোটেই ৰুলো তেওঁলোকে হেতুৱে ক'ব বিচাৰিছে ঠিক আছে তেনেহলে আমাক প্ৰুফ দিয়ক না আপোনালোকে কোট ৰুইছে
190 কোটি টকাৰ প্লান্টেশন বা যিকোনো বস্তু আপুনি কোট কি কৰিলে আমাক দেখাওক সেইখিনি বস্তু 190 crores is not a joke 190 crores is a lot of money 190 crores ইমানত যদি প্লান্টেশন হৈ যায় কাৰ্বি আংলঙত আজি গোটেই গছে গছ হ'ব লাগিছিলে হেইটোৰ জাগাত উল্টা যিমানখিনি গছ আছিলে সেইখিনি কাটি মেলি শেষ কৰিছে তেওঁলোকে সিএম ইমান বাহিৰত যায় তেওঁলোকৰ টিম ইমান বাহিৰত যায় অলপমান শিকি আহিব লাগে বেংগলোৰ গৈছে না নাই আপোনালোকে এটা চাব বেংগলোৰত গছ কাটাতকৈ তেওঁলোকে ফুটপাথটো তেনেকৈ বনাই যাতে গছটো বাচি যায় আমাৰ ইমান ইমান বুঢ়া বুঢ়া গছ যোনখিনি মই সৰু থাকোতে মই দেখা পোৱা গছ সেইখিনি গছ কাটি মেলি শেষ কৰি দিছে তেওঁলোকে কিবা এটাতো ব্যৱস্থা কৰিব পাৰিলে হয় সেইটো গছটো বচাবলৈ আৰু ফৰ দ্যাট মেটাৰ road broadening হয় দৰকাৰ কিন্তু road broadening ৰ নামত তেওঁলোকে যে ইমান ডিফৰেষ্টেশন কৰি আছে সেইটো মই ভাবো যে দৰকাৰ নাই আৰু এইখিনি আমাৰ ডিফুট ইমানো যে গাড়ী হোৱা নাই বা ইমানো ট্ৰাফিক জাম হোৱা নাই যে আমাৰ road broadening ৰ ইমান দৰকাৰ আমাৰ যে 4 লেন টাউনৰ ভিতৰত লাগে আমাৰ এইটো দৰকাৰে নাই তাতে সেইখিনি পইচা আপোনালোকে সাইডৰ ৰাস্তাখিনি বনাওক না গাঁৱৰ ৰাস্তাখিনি বনাওক আপোনালোকে হেতু কৰা জায়গা অলৰেডি য'ত ৰাস্তা আছে হেতুতে আকৌ ভাঙি মেলি বিজনেसेस ভাঙাই মেলি গছ কাটি মেলি আপোনালোকে ইয়াত আকৌ কৰি আছে তাতে গাঁৱৰ ৰাস্তাবিলাক বনাওক আমি ৰিসেন্টলি দেখিছো চিনথঙত মানুহ আজিলৈকে মানে কান্ধত উঠাই উঠাই লৈ যাব লাগে সেইখিনি ৰাস্তা বনাওক গৈ আপোনালোকে ইয়াত য'ত ডিফুট অলৰেডি ৰাস্তা আছে ইয়াত এনেকে ট্ৰাফিক জাম হোৱাই নাই ট্ৰাফিক জাম মেইনলি বিকজ এই ফ্লাইওভাৰটো হৈ থকাৰ কাৰণেহে চাগে হৈছে তাৰ বাহিৰে হোৱাই নাই তো এই আমি ভাবো যে আননেসেসাৰিলি তেওঁলোকে মানে ফান্ডস মিস ইউটিলাইজ কৰিছে তাতে তেওঁলোকে গাঁৱৰ ডেভেলপমেন্টৰ কথা ভাবিব লাগে আৰু এটা কথা কয় তাৰপিছত আছে তেওঁলোকে কৈছে পতঞ্জলি এণ্ড গডৰেজৰ কথা এইটো কথা তেওঁ বাৰে বাৰে উঠাই আছে আমি কৈছো হিতুত 1,16,250 বিঘাস তেওঁলোকক দিয়া হৈছে বুলি আমি বাৰে বাৰে কৈ আছো আৰু এইটো আমাৰ তাত অৰ্ডাৰ হিচাপতে আছে য'ত যদি এইটো দিয়া হোৱা নাই তেওঁলোকে যোনটো কৈছে যে এইটো গাঁও মানুহে বলে প্লান্টেশন যেনেকে কৰিব মানে আছে কৰিব পাৰে তেওঁলোকে খালি গডৰেজ আৰু কিবাক দিব লাগে গডৰেজ আৰু পতঞ্জলি খালি বস্তুখিনি সাপ্লাই দিব তো আমি হেতু বিষয়ত ক'ব বিচাৰো যে যদি হেতু তেনেকে হয় তেনেহলে কেলে সাৰ্ভে আমাক মানে সাৰ্ভে এটা কেলে হৈছিলে বাই ডাইৰেক্টৰছ অফ এগ্ৰিকালচাৰ গুৱাহাটীৰ পৰা কি কাৰণে সাৰ্ভে এটা হৈছিলে এইটোৰ কাৰণে তাৰপিছত তাত সেই অৰ্ডাৰটোত এৰিয়াজ পৰ্যন্ত মেনশন আছিলে লুম্বাজং বোলে বকাজান বোলে নীলেপ তেনেকৈ ঢেৰ এৰিয়াজ আছিলে য'ত ক'ত কিমান কিমান বিঘাস দিয়া আছে সেইটো লিখা আছিলে তাৰ ওপৰত আকৌ এটা ষ্টাডি কমিটি এটা বহোৱা হৈছে কনষ্টিটিউটিং অফ শ্ৰী মুকুল কুমাৰ শইকীয়া IAS প্ৰিন্সিপাল সেক্ৰেটাৰী শ্ৰী CM Taro লেণ্ড এণ্ড ৰেভিনিউ সেক্ৰেটাৰী আৰু শ্ৰী দিলীপ তেৰাং ACS সেক্ৰেটাৰী PNRD শ্ৰী ইবন তেৰণ ACS ডেপুটি সেক্ৰেটাৰী এগ্ৰিকালচাৰ আৰু শ্ৰী মিজি গ্ৰো স্পেচিয়েল সেক্ৰেটাৰী টু CEM তেওঁলোকৰ এটা বনোৱা হৈছে আৰু সেই ষ্টাডি কমিটিটো ফৰ্ম কৰা গৈছে টু সাইন এন MOU উইথ পতঞ্জলি এণ্ড গডৰেজ সো যদি আমি ক'ব বিচাৰো যদিহে আমাৰ মানুহে যদি প্লান্টেশন কৰিব আমাৰ মানুহে যদি বস্তুখিনি গোটেই লাভখিনি পাব তেনেহলে পতঞ্জলিক আপোনালোকে 50 বিঘা দিয়ক 100 বিঘা দিয়ক প্লান্টৰ কাৰণে ইমান মাটি নালাগে নহয় প্লান্ট এটা বহাবলৈ ইমান মাটি নালাগেতো 1,16,000 বিঘা দিয়া কি ধেমালি কথা নেকি প্লান্টেশন সবে নিজৰ মতে কৰিব মোৰ কৰিব মন থাকিব পাৰে তাৰ কৰিব মন নাথাকিব পাৰে তো নিজে নিজে কৰি ল'ব এটা আপোনালোকে বাধ্য কৰিব নোৱাৰে নহয় মানুহ যেনেকৈ আজি ৰাবাৰ বাগান আছে সকলোৰেতো ৰাবাৰ বাগান নাই যাৰ ইচ্ছা সি কৰিছে তো তেনেকৈ আপোনালোকে 1,16,000 বিঘাস আপুনি কাৰবাৰ নামত MOU এটা সাইন কৰি ল'ব আৰু আপোনালোকে যে মানুহ বাধ্যতা এটা পেলাই দিব যে আপোনালোকে পামৰ প্লান্টেশন কৰক এটোটো কথা নহয় সো হেতুৰ এক্সপ্লেনেশন আপোনালোকে আমাক ভালকে দিব BJP for that matter they are the ones who started all this right from calling Sonia ma'am a jersey guy to Congress ki vidhwa to calling Shashi Tharoor's wife 50 crore ki girlfriend to addressing Mamta Didi as Didi, oh Didi, all this they only started all this third class language to address women he started then his people BJP ka people started abusing women with words abusing women physically rape sab to happened mostly during their time only over and over now since Bihar election is coming up and due to the vote chori allegation that has come up
the BJP has seen the kind of storm that it has created in Bihar. So now he's come up with a new thing, and actually it's not a new thing. Previous election also he will go to some place, he'll say, Prime Minister will say, मुझे तो इतना गाली देते हैं, ये कहते हैं, वो कहते हैं, लिस्ट निकाल के लाते हैं कि ये गाली दिया, वो गाली दिया. तो this is what he does. Now he's come up and he's saying कि अभी मुझे और मेरी माँ को गाली दी. सबसे पहली बात तो this person who actually said something about Modi ji's mother from the stage was a BJP person. It's come to light. And when he said that also, Rahul Gandhi ji, Tejasvi ji, Priyanka Gandhi ji, they have already left stage when this person came on stage and said all that. तो उन्हीं का बीजेपी के लोग, they will go, they will say all this, they will do all this drama, and फिर now the prime minister will come asking for empathy from people कि मेरी माँ को ये गाली दे दिया, वो गाली दे दिया. This is all drama. So Modi ji basically should stop doing all this drama. His drama is not going to work anymore. People have seen his face, BJP का face over this few years. Over and over again, मतलब कि सेम ही चीज हो रहा है. It's the same thing that is happening over and over again. तो एक ही ड्रामा बार बार नहीं चलता है, बार बार लोग नहीं देखते हैं. So that is what I would like to say. What can you do? वही है, every time they do that, लोग भावुक हो जाते हैं. After whatever he says, they become emotional because it's about a woman. No, Modi ji's mother, a woman. When it comes to women's reputation, women's dignity, people do get emotional. Even I will get emotional when it's about somebody's mother, not only for me. When it is about any woman, people will. So basically, the way BJP has been using women to manipulate votes, be it in all different schemes, women को ही target कर रहे हैं इतने दिन से. So now they are again targeting the women only कि देखो मेरे माँ को गाली दी means आप सबको गाली दे दिया. So that is what he is trying to do. So ऐसा नहीं होता है. Your person said आप उसी BJP वाले को you go and catch him and ask him why did he say that. Don't simply blame the Congress government or Rahul Gandhi ji for doing this because the Congress didn't do it. ইলেকশনৰ কাৰণে বুলি নহয়, যোনটো নহয় নহয় বুলি কম আৰু যোনটো হয় হয় বুলি কম. আমি সেইকাৰণে কোৱা নাই যে কাৰ্বি আংলং ডিফুট ডেভেলপমেন্ট হোৱা নাই বুলি আমি কোৱা নাই, কিন্তু at the cost of what? ডিফুট ডেভেলপমেন্ট কৰি পিনি তেওঁ কি দেখাব বিচাৰিছে? যোন আহে ডিফুটহে আহে, তেওঁলোকে গাঁৱতো দেখা নাপায়. গাঁও বাদ দিয়ক, এই যে হৰিলাল বস্তি বিলাক, এইপিনি ধৰমনলাই হল, এইপিনি খাংগাৰ বস্তিয়ে হল, মিজুঙে হল, সেইবোৰতো ৰাস্তাই নাই. অহাবাৰ যেতিয়া তেওঁলোকৰ মিনিষ্টাৰ আহিব বা কোনোবা আহিব, এইবোৰ ৰাস্তাত লৈ যাওক, তেতিয়া কব যে আপোনালোকে ডেভেলপমেন্ট কৰিছে. এই ডিপুটোকে বাৰে বাৰে ভাঙি ভাঙি সজাই সজাই ৰাস্তা বনাই থাকিলে এইটো ডেভেলপমেন্ট বুলি নকয়. আমি বাৰে বাৰে সেইটোকে কৈছো. ইষ্টত আছিলে 8,000 হেক্টাৰ্ছ আৰু ৱেষ্টত আছিলে 7,200 হেক্টাৰ্ছ, 7,500 হেক্টাৰ্ছ. আৰু তেওঁ কৈছে টেঙা আমৰ কথা. সেইটো মই কব বিচাৰিছো, আপোনালোকেহে টেঙা আম বেছি আছে, আমি বেছি থকা নাই. আপোনালোকে যিমান মিছা কথা কৈ আছে, আপোনালোকে যিমান ফাঁকি মাৰি আছে, এইটো ৰাইজে দেখাই পাইছে. তো আপোনালোকেহে টেঙা আম বেচা বন্ধ কৰক. আমি যিখিনি কথা সুধি আছো আপোনালোকে সেইখিনি উত্তৰ দিয়ক. গোল গোলকৈ কথাখিনি কৈ নাথাকিব. আপোনালোকে সদায় আমি যিখিনি কুৱেশ্যনছ কৰোঁ, আজি যেনেকৈ মই আপোনাক পইণ্ট টু পইণ্ট আনচাৰ দিছো, নেক্সট টাইম এই পইণ্টছখিনি আপুনি লিখি ল'ব আৰু এই পইণ্টছ কেইটা আনচাৰ দিব. আপোনালোকে যি টি য'ৰ তৰ বেচলেছ কথা কৈ নাথাকিব আপোনালোকে. এইটো SOPD আৰু স্পেচিয়েল গ্ৰান্টৰ হয়. স্পেচিয়েল গ্ৰান্ট আৰু SOPDত মিলাই পিনি আমাৰ 290 crores আমাৰ এটা পেকেজ আছিলে ফৰ প্লান্টেশ্যন এণ্ড কিবা, সেইটোৰ কথাহে কৈছো. আমি এনুৱেল একশ্যন প্লেনৰ যোনটো তেওঁলোকে 15 crores and 90 lakhsৰ কথা কৈছে, আমি সেইটোৰ কথা কৈ থকা নাই. চ' তেওঁ বুজি পাব লাগে যে কোটি কোটি কথা যে আমি কৈছো, সেই কোটি কথাৰ কথাহে কৈছো, SOPDৰ পইচাৰ কথাহে কৈছো, এই 15 crores কথা কৈ থকা নাই আমি. তাৰপিছতে তেওঁ কৈছে যে ৰতন ইংতি ডাঙৰীয়া যেতিয়া তেওঁ এডুকেশ্যন EM আছিলে, তেতিয়া বোলে per cycle বোলে 50,000 rupeesত বোলে দিয়া হৈছিলে
2012-ত সো আমি কওঁ যে আপোনালোকে কৈয়ে আছে যেতিয়া এনকুৱাৰী এটা বহাই লওক আপোনালোকে আমাৰ প্ৰেচিডেণ্টৰো এনকুৱাৰী কৰাই লওক আৰু তাৰ ওপৰতে আপোনালোকৰ CMৰো কৰাই লওক আমি ভয় নাখাওঁ কিবাৰ পৰা এনকুৱাৰীৰ পৰা আপোনালোকে কৰাই লওক কিন্তু আপোনালোকে যে এনে মিছামিছি কথা যে কয় আপোনালোকে সেইটো প্ৰুফ আমাৰ তাত আছে আমি সেইকাৰণে নেদেখাওঁ এতিয়া আপোনালোকে এইখিনি বস্তু আপোনালোকে এনকুৱাৰী আনক এনকুৱাৰীটো যেনেকে আনে আমি গোটেইখিনি তথ্যখিনি আপোনালোকৰ ওচৰত দি দিম তথা আপুনি কথা ওলাইছে যে বোলে ৰতন ইংতি ছাৰৰ ককাইক বোলে বিজেপিত আছে তেওঁ বোলে ঢেৰ কথা কৈছে তেওঁ আগৰ পৰাই বিজেপি আছিলে আৰু আমি কি নাজানো নেকি আপোনালোকে প্ৰেছাৰত মানুহ কি কয় বা কি কৰায় আমি কি গম নাপাওঁ নেকি সো দিছ ইজ কমপ্লিটলি ব্লেছলেছ এইটো আমাৰ এইখিনি বস্তুৰ লগত একো লেনা দেনাই নাই আমি কথা পাতি আছো ইয়াত আপোনালোকে আৰু আপোনালোকৰ CM এ কি কৰাপশ্যন কৰিছে আমি সেইটো কথা কৈ আছো আৰু আপোনালোকে এই কৰবা কথাখিনি ওলাই লৈ আনে আপোনালোকে তাৰপিছত আপোনালোকে ৰোডৰ কথা এটা কৈছে লাইটেন ইংলেঙে ৰোডৰ কথা কৈছে হাওৰাঘাটৰ পৰা ৱেষ্ট কাৰ্বি আংলঙৰ বোলে ৰাস্তা বনা হৈছে ডকমকাৰ পৰা ৰংমংবেৰ ৰাস্তা বৰপুং তাৰাপুঙৰ ৰাস্তা তেওঁ কৈছে সেইখিনি ৰাস্তা আপুনি যদি গম নাপায় আপোনাক জনাই দিওঁ MOS 1-ৰ সময়ত কৰাৰ কিবা হয় তেতিয়াৰ পেকেজৰ ৰাস্তাখিনি হয় যোনটো এতিয়া ইমপ্লিমেন্টেশ্যন হৈ আছে তো আপোনালোকে সব বস্তু এনে আপোনালোকে গোটেইখিনি মানে বেনিফিট আপুনি ল'ব নিবিচাৰিব আমি কংগ্ৰেছেও বহুত কাম কৰিছো সেইখিনি কথা হ'ল আৰু যোনটো চেণ্ডেলউড আৰু আগৰউডৰ কথা কৈছিলো সেইটোৰ কাৰণেও অলমষ্ট around 3750 বিঘাজ সেইটো আছিলে সো সেইটোতো আমি দেখা পোৱা নাই সেইখিনি বস্তু নাই সো বিশেষকৈ আমাৰ এইখিনি বস্তু তেওঁ হপাই মই গোটেইখিনি পইণ্টৰে আনসাৰটো দিলো আপোনালোকৰ যদি কিবা কোৱেশ্চন আছে মোক সুধিব পাৰে